গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ঘৰতে আছে। আমাৰো খবৰ ভালেই, আমিও ঘৰতে আছোঁ। প্ৰথমতে আপোনালোকক মোৰ চেনেল 3 Sisters ব্লগলৈকে স্বাগতম জনাইছোঁ। আৰু যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু শ্বেয়াৰ কৰিবৰ কাৰণে নাপাহৰিব। ফাৰ্ষ্টতে আপোনালোকক সকলোকে মই গুড মৰ্ণিং জনাইছোঁ। এতিয়া প্ৰায় ঘড়ীত 9:20 মান হৈছে আৰু আজি সোমবাৰ, শাওণ মাহৰ আজি দ্বিতীয়টো সোমবাৰ। আৰু আগৰ পৰাই আমি শাওণ মাহৰ সোমবাৰকেইটাত শিৱ মন্দিৰলৈকে যাওঁ। গতিকে মেইনলি এই শাওণ মাহটো শিৱৰ জন্ম মাহ কাৰণে অতি পবিত্ৰ মাহ হিচাপে পৰিগণিত হৈছে। গতিকে প্ৰত্যেকটো সোমবাৰত আমি যাবৰ কাৰণে চেষ্টা কৰি আহিছোঁ। কিন্তু এতিয়া যিহেতু আমাৰ গোটেই দেশতে এনেকুৱা এটা পৰিস্থিতি হৈ আছে, গতিকে মন্দিৰৰ ভিতৰত আমি সোমাব নোৱাৰোঁ। তথাপি যোৱা সোমবাৰেও আমি নাৰিকলী শিৱ মন্দিৰলৈকে গৈছিলোঁ। তাত যাই বেয়াও লাগিছে, কাৰণ আগৰ নিচিনা পৰিস্থিতি নাই। আমি গেটৰ বাহিৰতে সকলো মানুহে এনেকৈ তাত আমি কি কৰিছোঁ, চাকি বন্তি জ্বলাইছোঁ। গতিকে যদি মোৰ তাত আছে ফটো এখন, মই আপোনালোকক ইয়াত দেখুৱাই দিম, লগাই দিম, চাব আপোনালোকে কেনেকৈ মানুহবোৰে বাহিৰতে চাকি বন্তি জ্বলাইছে। গতিকে আজি দ্বিতীয়টো সোমবাৰ বুলি ময়ো গা পা ধুই ৰেডি হৈছোঁ। ওচৰৰে এটা শিৱ মন্দিৰ আছে, তাত মা আৰু ভণ্টিৰ লগত অলপ যাওঁ, তাত এবাৰ সেৱা জনাই আহোঁ বুলি ভাবিছোঁ। গতিকে ভগৱানক এইটোৱে কামনা কৰিছোঁ, যাতে এই বেয়া পৰিস্থিতিবোৰ আঁতৰাই এখন সুস্থ আৰু সকলোৰে ভালৰ এটা পৰিৱেশ আমাৰ মাজলৈকে লৈ আহে। গতিকে ব'লক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, আৰু আজিৰ দিনটোত কি কি কৰোঁ অলপ আপোনালোককো দেখুৱাই যাবৰ কাৰণে চেষ্টা কৰি দিওঁ। গতিকে আমাৰ ভিডিঅ'টো চাই থাকিব। এয়া মন্দিৰত নিবৰ কাৰণে তাই ফুল ছিঙি আছে। হ'ব 5টামান হ'লে হ'ব। এয়া মা আৰু ভণ্টিহঁত গৈ আছোঁ আমি। ওচৰতে হয়, এনে খোজকাঢ়ি আহিলে প্ৰায় 8 মিনিটমান লাগে আৰু। এয়া মোৰ সৰু ভণ্টিয়ে ছাগলীৰ পোৱালি বহুত ভাল পায়। এই ছাগলীৰ পোৱালিটো সদায় আমাৰ তাত আহে। চাওকচোন তাইক কিদৰে খেলি আছে, বহুত মৰম লগা। নামটো দিছে তাই টুনটুন। এয়া চাওকচোন, মন্দিৰলৈ আহি থাকোঁতে ৰাস্তাৰ কাষত হাঁহৰ জাকটো ইমান মৰম লগা। হেল্ল' গাইজ, আমি খোজকাঢ়ি আহি পালোঁ এতিয়া। চাব আহঁত জোপাৰ তলতে আছে মন্দিৰটো। এয়া দেখুৱাই থাকিম বাৰু আপোনালোকক। এয়া আমি এতিয়া মন্দিৰ পাইছোঁ আহি। এয়া মাহঁতে চাকি দিবলৈ আৰম্ভ কৰিছে।
হেল্ল' গাইজ, আমি মন্দিৰৰ পৰা আহি পালোঁ। বহুত গৰম। ৰাতিপুৱা চাহ খাই যোৱা নাছিলোঁ, চ' এতিয়া চাহ কাপ খাই লওঁ বুলি ভাবিছোঁ। গতিকে আৰু কি কৰোঁ আপোনালোকে চাই যাব ভিডিঅ'টোত। তেতিয়াহ'লে ব'লক চাহটো খাই লওঁ। ঠিক আছে, তেতিয়াহ'লে চাওক, মই চাহকাপ খাই লওঁ আৰু পিছৰখিনি বাৰু আপোনালোকক আকৌ দেখুৱাই থাকিম। যে ভণ্টিয়ে হোটেলখনত দেখা পাই ক্ৰীম ৰোল খাম বুলি ক'লে, চ' এয়া আজি ক্ৰীম ৰোলেৰে চাহ খাওঁ। গতিকে ইয়াৰ পিছৰখিনি আপোনালোকক দেখুৱাই থাকিম। হেল্ল' গাইজ, এতিয়া আমাৰ আজি লাঞ্চ ৰেডি। এয়া আজি লাঞ্চত আছে ৰুটি আৰু কাবুলী বুট আৰু পনীৰ তৰকাৰী, এয়া পিঁয়াজ, নেমু, জলকীয়া। আজি বহুত গৰম, চ' ভাবিলোঁ ভাত নাখাওঁ, এনেদৰে লাঞ্চ কৰোঁ বুলি। চ' খাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাম। ঠিক আছে। হাই গাইজ, এতিয়া সন্ধিয়া 6টা বাজিছে। ভাবিলোঁ অলপ এনেই আৰু ৰাস্তাৰে খোজকাঢ়ি আহোঁ। আজি আপোনালোকে চাই আছে মোৰ ভিডিঅ'টো, গতিকে ব'লক অলপ ওলাই যাওঁ। ধুনীয়া বতাহও মাৰি আছে বাহিৰৰ ফালে, চ' অলপ খোজকাঢ়ি আহোঁ বুলি ভাবিছোঁ। ভিডিঅ'টো চাই থাকিব। বেছি আৰু দীঘলীয়া নকৰোঁ বাৰু ভিডিঅ'টো, তথাপিতো ক'লৈকে যাওঁ আপোনালোককো অলপ ফুৰাই লৈ আহোঁ, ব'লক। হেল্ল' গাইজ, ফুৰি আহিলোঁ। বহুত বেছি গৰম লাগিছে। যদিও ফুৰিব গ'লোঁ, কিন্তু ইমান বতাহ মাৰি থকা নাই, চ' খোজকাঢ়ি আহিবৰ কাৰণে বহুত গৰম লাগিছে। ভাবিছোঁ আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰোঁ। আশা কৰোঁ আপোনালোকে মোৰ আজিৰ ব্লগটো চাই ভালেই পাব। এটা চিম্পুল ব্লগ হয়, গতিকে আপোনালোকে ভাল পাব বুলি আশা ৰাখিছোঁ। যদিহে মোৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবৰ কাৰণে নাপাহৰিব। গতিকে আজিলৈকে এৰিছোঁ, বাই।